ডিজিটেল মনিটৰ অসম চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। পোষ্ট অফিচৰ একাউণ্টৰ বিষয়ে হয়তো আপোনালোকে নিশ্চয় জানে যে ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা থকাৰ উপৰিও ভাল গুণমানৰ সেৱাও উপলব্ধ হয়, য'ত আপুনি অতি সুৰক্ষিতভাৱে নিৰাপদে আপোনাৰ টকাসমূহ ছেভিং কৰি ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, আগতে পোষ্ট অফিচৰ একাউণ্ট কেৱল এনেকুৱা ধৰণৰ খাতাতেহে সীমাবদ্ধ আছিল। কিন্তু আজিকালি অন্যান্য দেশৰ দৰে ভাৰতে যিহেতু ডিজিটেল দুনিয়াখনত সোমাই গ'ল, সেয়ে ভাৰত চৰকাৰৰ অধীনত পোষ্ট অফিচৰ একাউণ্ট ব্যৱস্থাটো ডিজিটেল হৈ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকলৈ ৰূপান্তৰিত হ'ল। অন্যান্য বেংকসমূহৰ দৰে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকেও গ্ৰাহকৰ বাবে ডেবিট কাৰ্ড, চেকবুক আৰু ATM সেৱা উপলব্ধ কৰিছে। আপোনালোকে নিশ্চয় জানে যে ইণ্ডিয়ান পোষ্ট অৰ্থাৎ ভাৰতীয় ডাক ব্যৱস্থাটো বিশ্বৰ সৰ্ববৃহৎ ডাক ব্যৱস্থা, যি সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনতেই। বন্ধু বান্ধৱীসকল, এই দিশটোক আগত ৰাখি ভাৰত চৰকাৰে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ দ্বাৰা প্ৰত্যেকই যাতে এখন বেংক একাউণ্ট খুলিব পাৰে বিনামূল্য, অৰ্থাৎ জিৰ' বেলেঞ্চ ছেভিং একাউণ্ট, তাৰ ব্যৱস্থা কৰিছে। আৰু এই ভিডিঅ'টোত কেনেদৰে আপুনি ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ এটা একাউণ্ট খুলিব পাৰিব অতি সহজতে সম্পূৰ্ণ বিনামূলীয়াভাৱে, তাকে দেখুৱাই দিয়া হৈছে। তো ভিডিঅ'খন অলপ স্কিপ নকৰিব, স্কিপ কৰিলেও আপোনাৰ বুজি পোৱাত অসুবিধা হ'ব। তো বলক পলম নকৰাকৈ সোনকালে আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰি IPPB মোবাইল বেংকিং এপটো ইনষ্টল কৰি ল'ব লাগিব। IPPB ফুল ফৰ্ম হৈছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক। এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইয়াত ডাউনলোড দি দেখুৱাই দিছোঁ। ইয়াৰ ডাউনলোড সম্পূৰ্ণ হৈ গ'ল, ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত কিছু পাৰ্মিশ্যন খুজিব, এইখিনি এলাউ কৰি দিব লাগিব। এলাউ কৰি দিব সকলোবোৰ। তাৰপিছত আপুনি যদি নিউ ইউজাৰ হয় তেনেহ'লে অ'পেন ইউৰ একাউণ্ট নাও ইয়াতে ক্লিক কৰিব, আৰু যদি আগৰ পৰা একাউণ্ট আছে তেনেহ'লে লগ ইনত ক্লিক কৰিব। মই অ'পেন ইউৰ একাউণ্ট নাও ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে মোবাইল নম্বৰ দিব, যিটো মোবাইল নম্বৰ আপুনি লিংক কৰিব বিচাৰে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ লগত, আৰু তলত পান কাৰ্ড নম্বৰটো দিব। ইয়াৰ পান কাৰ্ড নম্বৰটো দিয়া হৈ গ'ল, আৰু পান কাৰ্ড নম্বৰটো দিয়াৰ পিছত আপোনালোকে একেবাৰে তলত চাব কণ্টিনিউ বুলি দিয়া আছে, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত বন্ধুসকল এটা OTP যাব আপোনালোকৰ সেই মোবাইল নম্বৰত। সেই OTPটো ইয়াতে এণ্টাৰ কৰি ল'ব লাগিব। এই OTPখন আহি গৈছে মোৰ, আৰু মই এণ্টাৰ কৰি দি দিছোঁ। এণ্টাৰ কৰাৰ পিছত ছাবমিট বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ নম্বৰটো খুজিব, বা আধাৰ বা ভাৰ্চুৱেল ID যিকোনো এটা দিব পাৰে। মই আধাৰ নম্বৰটো দেখুৱাই দিছোঁ। যি 12 অংকৰ আধাৰ নম্বৰ আছে, সেই আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি ল'ব লাগিব। ইয়াৰ ৰি-এণ্টাৰ আধাৰ নম্বৰ, ইয়াতে আকৌ আধাৰ নম্বৰটো আৰু এবাৰ মাৰি দিব। আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনালোকে একেবাৰে তাৰে তলত আৰু দুটা অপশ্যন পাব, এই দুটা অ'কে কৰি ছাবমিট বাটনত ক্লিক কৰি দিব। তাৰপিছত আকৌ আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব লাগিব। আৰু এয়া আধাৰ লিংক মোবাইল নম্বৰতেহে যাব OTPটো, মনত ৰাখিব। সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দেখুৱাই দি আছোঁ। তাৰপিছত আপোনালোকৰ ইয়াতে কিছু অপশ্যন আহিব, এইবিলাক সকলোৰ পৰা আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব। পোনপ্ৰথমে পাৰ্চনেল ইনফৰমেশ্যন আহিব, আৰু এয়া মই ফিল আপ কৰি দেখুৱাই দিছোঁ। মাদাৰ্ছ মাইডেন নেম, এইবিলাক আপোনালোকে নিজেই কৰিব পাৰিব, একেবাৰে সহজ হয়। এয়া মই দেখুৱাই দিছোঁ। চিকিউৰিটিৰ কাৰণে মই অলপ ব্লাৰ কৰি ৰাখিছোঁ। তাৰপিছত আপোনালোকে ছেভ বাটনত ক্লিক কৰি দিব। এইখিনি হোৱাৰ পিছত
মই সেভ বাটনত ক্লিক কৰি দিলোঁ। তাৰপিছত পান এণ্ড কমিউনিকেশ্যন এড্ৰেছ, ইয়াতে আপোনালোকে যদি ছেম এড্ৰেছ হয় আধাৰ কাৰ্ডৰ লগত তেনেহ'লে ছেম এজ পাৰমানেণ্ট এড্ৰেছ ইয়াতে ক্লিক কৰি দিব। তাৰপিছত নমিনি ডিটেইলছটো মই যিহেতু এতিয়া নমিনি নিদিওঁ, আৰু যদি আপোনালোকে নমিনি দিব বিচাৰে এতিয়া তেনেহ'লে নমিনিত ক্লিক কৰি নমিনিৰ লগত কি সম্পৰ্ক, এই ডেট অফ বাৰ্থ নমিনিৰ বা এড্ৰেছ এই সকলোবোৰ ফিল আপ কৰি দিব। আৰু মই যিহেতু নমিনিটোৰ পিছতো আপোনালোকে দি ল'ব পাৰে, মই যিহেতু এতিয়া নিদিওঁ তো নট ক্লিক কৰিছোঁ। তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যন আহিব, ইয়াতে আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব, কি কৰ্ম কৰে সেইটো অপশ্যনটো চিলেক্ট কৰিব। ইয়াৰ পৰা গ্ৰছ এনুৱেল ইনকামটো কিমান সেয়া এটা দি দিব। চ' এইখিনি কৰাৰ পিছত আকৌ ছেভ বাটনত ক্লিক কৰি দিব। আপোনাৰ এডুকেশ্যন লেভেলটো কিমানখিনি হয় সেয়া ইয়াতে চিলেক্ট কৰিব দিছিলে। তাৰপিছত ছেভ বাটনত ক্লিক কৰিব। তাৰপিছত লাষ্টত আৰু এখন থাকিল একাউণ্ট ইনফৰমেশ্যন। এখন ইনফৰমেশ্যনৰ আপুনি যিটো অনলাইন বিচাৰে নে অফলাইন ইয়াতে উঠিছে, তো ইয়াতে অনলাইন দি দিছোঁ। আৰু ইয়াতে 3 নম্বৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি একেবাৰে তলত ৰাইট দি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ এবাৰ কনফাৰ্ম কৰি ল'ব দিছে গোটেইখিনি। আপোনালোকৰ মোবাইল বেংকিংটো লাগে দিব পাৰে, নালাগিলে নাই, ইয়াতে সকলোবোৰ দেখুৱাই দিছে। আপোনালোকে এবাৰ ভেৰিফাই কৰি ল'ব, সকলোবোৰ ৰিচিভ কৰিব। সকলোবোৰ যদি ঠিকে থাকে তেনেহ'লে সকলোবোৰ ঠিকে থাকিলে শেষত কনফাৰ্ম বাটনটোত ক্লিক কৰি দিব। তাৰপিছত আৰু এটা OTP আপোনালোকৰ মোবাইললৈ আহিব, আৰু সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব লাগিব। এয়া হৈ গ'ল, এণ্টাৰ কৰা হৈ গ'ল। ইয়াৰ পিছতে একাউণ্ট ক্ৰিয়েটেড ছাকচেছফুলি এয়া, আৰু ইয়াতে যিটো কাষ্টমাৰ আইডি আৰু একাউণ্ট নম্বৰ দিয়া হৈছে সেইটো আপোনালোকে ভালকৈ নোট কৰি ৰাখিব, কাৰণ লগ ইন কৰোঁতে এই দুটাৰ প্ৰয়োজন হ'ব। আৰু এতিয়া আপুনি গো টু হোমত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰক। ক্লিক কৰি তাতে একাউণ্ট নম্বৰ, কাষ্টমাৰ আইডি এইবিলাক সকলোবোৰ দি আকৌ অ'পেন কৰক। অ'পেন কৰাৰ লগে লগে আপোনালোকক এটা এমপিন ছেট কৰিব দিব 4টা অংকৰ, সেয়া আপোনালোকে ছেট কৰি লওক। লোৱাৰ পিছত আপোনালোকৰ একাউণ্ট সম্পূৰ্ণ হৈ গ'ল আৰু খোল খাই যাব। মই পৰৱৰ্তী ভিডিঅ'ত আৰু দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে আপোনালোকে বেনিফিচিয়াৰী এড কৰিব, কেনেদৰে বিল পে'মেণ্ট কৰিব বা টকা পইচা লেনদেনসমূহ কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম, ধন্যবাদ।